নমস্কাৰ আপোনালোকৰ বাবে খাচী মাংসৰ এটা ৰেচিপি লৈ আহিলোঁ। তাৰ বাবে এটা কেৰাহীত আপোনালোকে তেল দি গৰম হ'ব দিব। গৰম তেলত কাটি থোৱা আলুখিনি দি আধা সিজাকৈ ভাজি ল'ব। তাৰ সমানে এটা বাচন ল'ব। সেই বাচনত ধুই থোৱা মাংসখিনি পিঁয়াজ, নহৰু, আদা, মছলা সকলোখিনি মিক্স কৰি মেৰিনেট কৰি ৰাখি থ'ব। তাতে আপোনালোকে তেলো দিব। ভাজি হোৱা আলুখিনিত যিখিনি তেল ৰখিব সেই তেলতে আৰু অলপমান তেল দি মাংসখিনি ভালকৈ লৰাব। এতিয়া এটা কুকাৰ গেছত দি তাতে ৰিফাইন আৰু ঘিউ দিব। গৰম হোৱা ৰিফাইন আৰু ঘিউত আপোনালোকে কাজু, কিচমিচ, তেজপাত, লং, ইলাইচি সকলোখিনি অলপমান দি পাতলকৈ ভাজিব। অলপমান ৰঙচুৱা হ'লে তাতে আপোনালোকে তিয়াই থোৱা জহা চাউলখিনি দিব আৰু অলপমান পানী দি কুকাৰটো বন্ধ কৰি দিব। আগতে ভাজি থোৱা আলুখিনি মাংসখিনি দি লৰাম। ইয়াৰ সমানে এটা কুকাৰ ল'ম। কুকাৰত গোটেই মাংসখিনি আমি দি বন্ধ কৰি অলপমান পানী দি 4 বা 5টা চিটি মৰালৈ ৱেইট কৰিম। যিহেতু খাচী মাংস সিজিলে ভাল লাগে, সেইটো কাৰণে মই কুকাৰত দিয়ে মাংসখিনি সিজাই লওঁ। চাওকচোন